হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ। তো ফ্ৰেণ্ডছ, আজি ঘৰত এনেই আছিলোঁ, লগৰ এটাই ফোন কৰিলে ক'ৰবাত ওলাই যাওঁ বুলি কৈছে। তো সি আহি আছে, আজি বতৰটোও ভাল হয়। তো ক'ত যাওঁ কি কৰোঁ চব ভিডিঅ'টোৰ যোগেদি দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো ফ্ৰেণ্ডছ, আমি পাই গ'লোহি এতিয়া শান্তি আশ্ৰম। আৰু ইয়াত বহুত বেলেগ কৰিলে শান্তি আশ্ৰমখন, আপোনালোকক দেখাই আছোঁ, চাই থাকক। ফ্ৰেণ্ডছ, এই আশ্ৰমখন 1919 চনত স্বামী বিবেকানন্দই স্থাপন কৰিছিল ককিলামুখত। তো চাই থাকক আৰু দেখাই আছোঁ ভিডিঅ'। সেইবোৰ গেষ্ট হাউচ হয়। তো বহুত দূৰৰ পৰা আহে মানুহ ইয়াত ফুৰিবলৈ। বহুত ধুনীয়া পৰিৱেশ হয়, আপোনালোকক দেখাই আছোঁ, চাই থাকক স্কিপ নকৰাকৈ। ফ্ৰেণ্ডছ, আমি আশ্ৰমখনৰ চাৰিওফালটো দেখাম আপোনালোকক, বহুত ধুনীয়া পৰিৱেশ হয়। তো চাই থাকক। শিৱ মন্দিৰ এভাগো আছে, এয়া শিৱলিংগ বহুত ধুনীয়াকৈ নিৰ্মাণ কৰি থোৱা আছে। ফ্ৰেণ্ডছ, ইয়াত চব বহুত ধুনীয়া ফুলৰ বাগিচা আছে, বহুত ধুনীয়া ধুনীয়া ফুল আছে ইয়াত, আপোনালোকে চাব পাৰে। বহুত ধুনীয়াকৈ ৰখা হৈছে ফুলবোৰ, চাব পাৰে আপোনালোকে।
আশ্ৰমখনৰ পৰিৱেশটো বহুত ডাঙৰ হয়, বহুত ধুনীয়া লাগে পৰিৱেশটো। আপোনাক আহিব পাৰে কেতিয়াবা। যোৱাত ককিলামুখতে আছে। তো ফ্ৰেণ্ডছ, চাব পাৰে কিমান ধুনীয়াকৈ গছবোৰ লগাই থোৱা হৈছে। বহুত ধুনীয়া হয় পৰিৱেশটো, আপোনালোক আহিব এবাৰ। তো ফ্ৰেণ্ডছ, ইয়াত পুখুৰী এটাও আছে, আপোনালোকক দেখাব বিচাৰিছোঁ। পুখুৰীটোত মাছ চাছ আছে চাগে, বহুত ডাঙৰ হয় পুখুৰীটো। আপোনালোকক ভালকৈ দেখাই দিওঁ পুখুৰীটো। আৰু পুখুৰীটোৰ ওচৰত মানে গছ চছবোৰ যি ধৰণে ৰুই থোৱা আছে, বহুত ধুনীয়া হয় পৰিৱেশটো। তো আপোনালোকে চাই থাকক। এইটো চব পুখুৰীটো বহুত ডাঙৰ হয়। ইয়াৰ ছাইডত যিমানবোৰ ঘৰ আছে চবতে মানুহ আহি থাকেহি। বহুত দূৰৰ পৰা মানুহ আহে ইয়াত আশ্ৰম চাবলৈ। বহুত ডাঙৰ হয়। তো ফ্ৰেণ্ডছ, আশ্ৰমখনৰ ছাইডতে ব্ৰহ্মপুত্ৰ নদী আছে আমাৰ। ব্ৰহ্মপুত্ৰ নদীখন আপোনালোকক দেখাম। আৰু এইটো বহুত ধুনীয়া পিকনিক স্পট হয়। তো আপোনালোক আহিব পাৰে কেতিয়াবা ককিলামুখ শান্তি আশ্ৰমৰ ওচৰত। তো ভিডিঅ'টো চাই থাকক আৰু আগলৈ দেখাই আছোঁ। তো ফ্ৰেণ্ডছ, চাওক এয়া ব্ৰহ্মপুত্ৰ নদীখন। এইটো তললৈ নামি আপোনালোকক দেখাই আছোঁ। বহুত ধুনীয়া হয়। আৰু পিকনিক আপোনাৰ ডিচেম্বৰ জানুৱাৰী মাহত বহুত মানুহ হয় ইয়াত। পিকনিক স্পট হয়, আপোনাক দেখাই আছোঁ ভালকৈ, চাই থাকক। এইখন চাব পাৰে ব্ৰহ্মপুত্ৰ নদীখন। ইয়াত পানী শুকায় ডিচেম্বৰ জানুৱাৰীলৈ। আপোনালোক আহিব পাৰে। এইফালে ইয়াতে এইখন শান্তি আশ্ৰমখন হয়, ইয়াৰ ছাইডতে ব্ৰহ্মপুত্ৰ নদী। পিকনিক খাবলৈ আহিব পাৰে আপোনালোক। বহুত ধুনীয়া হয় জেগাটো। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই আৰু। তো দেখালোঁ শান্তি আশ্ৰম। তো কেনেকুৱা পালে কমেণ্টত জনাব। আৰু যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই। নতুন ব্লগ এটাৰ সৈতে আকৌ আহিম। বাই বাই।